তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো আশা কৰিছো সকলোৱে ভালে আছে। তো গাইজ মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, যিহেতু মই ক'কো যাব পৰা নাই। তো আজি চাগে 12-10 দিন পিছত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। তো গাইজ আজি ভিডিঅ'টো হ'বলৈ যাইছে বহুত ধামাকা, কিয়নো আমাৰ গাঁৱত আছে আজি থিয়েটাৰ। তো আমি থিয়েটাৰ চাবলৈ যাই আছো, আপোনালোকক দেখাই আছো। তো বৰ্তমানটো দিন দিপৰে আছো, ক'তনো থিয়েটাৰ চাব যাম। বৰ্তমান 10টামান বাজি আছে। তো টিকেটটো কাটি আনো, মানে আমাৰ ইয়াতে ইমান টিকেটৰ মানে টিকেট নাপায়, আৰু আমিতো চাম যিহেতু গেলাৰীত, মানে জানে এইটো না পাচলি আমি তো গেলাৰীতে চাম। আৰু তো জানে টিকেট বহুত দিগদাৰ আমাৰ ইয়াতে। তো যোৱাবাৰ আমি টিকেটে নাপালো, তো সেইকাৰণে আমি এতিয়াতে যাই আছো, টিকেটটো কাটি আনো। তো আপোনালোকে চাই দিয়ক, আৰু আপোনালোকক মই সকলোখিনি দেখাই আছো। আৰু মেইন কথা গাইছে, আমি কালিতে থিয়েটাৰ চোৱা কথা আছিল, মানে একদম ফাৰ্ষ্ট দিনাই, কিন্তু ইয়াত ধৰি চাবা নাপালো। মানে ই গৈছি গাইছ ছেকেণ্ড দিনাই বোলে থিয়েটাৰ ভাল হয়। নাজানো গাইছ আমাৰ ইয়াতে কি এটা হেৰি আছে, মানে ছেকেণ্ড দিনাই থিয়েটাৰ খান ভাল, প্ৰথম আৰু থাৰ্ড দিনটো যাওঁ সেইবিলাক বাদ দিছি, মানে ছেকেণ্ড দিনাই চাই চবেই। ইটো বা কিয় আপোনালোকৰ দেখিবা নাই হয় নে নহয় মোক কমেণ্ট কৰি জনাবচোন। মানে ছেকেণ্ড দিনাই মানুহবিলাক চাবা বহুত মানে হেঁপাহ থাকে, প্ৰথম দিনা আৰু থাৰ্ড দিনা কিবা মানে মানুহবিলাক স্কিপে কৰি দিয়ে বস্তুটো কিয় বা। তো গাইছ এতিয়া আমি বেছি দেৰি কৰিব নোৱাৰো, মানে যিহেতু টিকেট নাপাম, তো সেইকাৰণে যাই আছো। তো আপোনালোকক দেখাই আছো। তো ইয়াতে গাড়ী প্ৰথমতে চলাব দিছো। তো বল দেৰি হৈছি, টিকেট নাপলি বিদ্যা টোকে মাৰিম, কালিও তোৰ ধৰি চাব নাপলো। তো গাইছ আমি যাই আছো ৰ'ব, তো আপোনালোকে চাই দিয়কচোন। তো গাইছ ফাইনেলি মই সেইটো জেগা আহি পালোঁ, য'ত আমাৰ থিয়েটাৰখন হ'ব। তো তাতে টিকেট দি আছে মানুহবোৰে, তো মই তাৰ পৰা টিকেটটো লৈ আহিছোঁ ৰূপক। তো গাইছ আমি 4টা টিকেট কাটি ল'লোঁ, আৰু টিকেটৰ প্ৰাইচটো চাক না গাইছ, গেলাৰীৰ 100 টকা, এটা টিকেটৰ দাম 100 টকা গাইছ। তো গাইছ 100 টকা একদম বহুত বেছি হৈছে দামটো, 100 টকা এটা গেলাৰীৰ টিকেট। তো 60-50 টকাৰ পৰা গেলাৰী আগতে চাইছিলোঁ আমি, কিন্তু এইবাৰ 100 টকা দেয়াৰ গাইছ, চাবাতো লাগবে পূজা বুলি চাই দিম তো গাইছ। আৰু ইয়াতে চাক না গাইছ, একদম পূজাৰ পেণ্ডেল একদম ৰেডি হৈ আছে। তোৰ এইফালে আছে থিয়েটাৰৰ পেণ্ডেল, এতিয়াৰ থিয়েটাৰ। তো যিহেতু ৰাতি একবাৰ আহিমে, তো ভিতৰত যায় নে একবাৰ চাই আহোঁ, মানে গাইছ ফুৰ্তি নাই গাইছ এগিলা। তো একবাৰ এনে গেলাৰীত একবাৰ উঠি আহোঁ, ৰাতিটো আহিমে। তো আপোনালোকে পেণ্ডেলৰ হেৰিটো চাই লওক, আৰু বেকগ্ৰাউণ্ড মিউজিক এটা বাজি আছে। তো গাইছ ইগন'ৰ কৰক মিউজিকটো গাইছ, কপিৰাইট না আহি যাব। তো গাইছ চাওক, এইটোৱে থিয়েটাৰৰ পেণ্ডেল, বেছি ডাঙৰ ৰান পোৱা নাই মই। তাতে আছে ষ্টেজগিলা, মানুহগিলা তাতে কাম কৰি আছে। তো তাতে একবাৰ যাবলৈ ট্ৰাই কৰি আছো। তো এতিয়া এনে একবাৰ গেলাৰীত পৰা উঠি আহোঁ, এনে একবাৰ গেলাৰীত। তো গাইছ ইয়াতে চাম একদম। তো গাইছ ৰাতি ইয়াতে বহিম আকলাই, তো ইয়াতে মজা, ইমান ওপৰত একদম ওপৰৰ চিৰিটোত বহিম গাইছ। আমি তলত বহা একদম ৰেকৰ্ডেৰে একদম ওপৰত বহি মজা, তাতে ষ্টেজ থাকব, তাতে পুরো একদম চাম। তো বহুত ভাল লাগব আজি। তো গাইছ দে আর একবাৰেই তাকে যাব ট্ৰাই কৰি আছো, মঞ্চ। তো গাইছ গেলাৰী ইয়াতে আছে। তো ইয়াতে আছে প্ৰথম শ্ৰেণী, তাৰপিছত আৰু দেখাই আছো ৰ'ব। তো ইয়াতে কালিনৰ মানে চিজন টিকেট গিলাৰ মানে এইগিলা দামী মানুহ সিদ্ধ গাইছ, আমাৰ নহয়, আমাৰ গেলাৰীয়ে মেইন। আমি যিমান দামী হ'লেও গাইছ গেলাৰীতে চাম, যদি গেলাৰীও 200 টকা হয় তেতিয়া আমি গেলাৰীতে চাম। ইয়াতে দুৰ্গা চাইকেলটো হৈছে চবত ঠিক আগত, আৰু ইয়াতে দাদাহঁতে কাম কৰিছে, আপোনালোকে দেখা পাইছে চাগে। তো বৰ্তমান কালি আজি হৈছে দ্বিতীয় দিন, আৰু আজি আছে মৰম বিচাৰি যাওঁ বোলা গাইছ, মানে গাইছ প্ৰেমৰ একো নাই গাইছ। তো আজি প্ৰেম কাহিনী আছে, মৰম বিচাৰি যাওঁ বোলা। তো মই চাম, আপোনালোকক দেখাম। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই দেখো। তো গাইছ ইয়াতে দাদাহঁতে কাম কৰি আছে, মানে থিয়েটাৰ এখনৰ পিছত বহুত মানুহ কাম কৰে। তো একেটা মানুহৰ বেছি কষ্ট আছে এক্টৰকেইটাৰ থেকেও, মানে এক্টৰকেইটাই কেৱল অভিনয়তে বহুত দাউৰা দাউৰি, এইটোৰ পৰা ইটোৰ পিছত সিটো চেঞ্জ কৰি থাকিব লাগে মানে দৃশ্যগিলা। আৰু গাইছ মই আপোনালোকক ওপৰত যাব দেখাই আছো ৰ'ব। আৰু ইয়াতে চাই লওক, এইগিলা ঘৰ আছে, মানে ড্ৰেছিং মেকআপ কিবা কিবি। আৰু ইয়াতে কাম চলি আছে বৰ্তমান, তাতে খানা চলি আছে। মই একবাৰ ষ্টেজত উঠি আপোনালোকক দেখাই আছো ৰ'ব।
গাইজ বৰ্তমান আমি ইয়াৰ পৰা যাওঁ দিয়ক, আৰু ৰাতিটো আহিব আছে। তো আপোনালোক একদম ৰাতি লগ পাম, আৰু ইয়াতে আমাৰ দুৰ্গা পূজা ইয়াতে হ'ব। তো আপোনালোকক দেখাম। তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইবটো কৰি থব। আৰু এতিয়া আপোনালোকক ডাইৰেক্ট লগ পাই আছো ৰাতি। তো গাইজ দিন বাগৰি হৈ গ'ল ৰাতি। তো এতিয়া আমি যাই আছো তিনিও, মানে হৃদয়, মই আৰু চিন্ময়। তো আমি তেতিয়া 4টা টিকেট কাটিছিলো, এটা মোৰ ভাইটিৰ কাৰণে। তো সি গেছে অলৰেডি। তো এতিয়া আমি তিনিও যাই আছো, আপোনালোকক দেখাই আছো। তো সকলোখিনি চাই পোৱা যায় এইটো ভিডিঅ'ত। তো আপোনালোকে স্কিপ নকৰিব, কিন্তু একদম বঢ়িয়াকে দেখাম। তো চাই দিয়ক। তো গাইজ এতিয়া যে মই কৈছিলো এনে ফ্লাছ মাৰিছিল, ৰাজু আছে ইয়াতে, মানস আছে ইয়াতে, হৃদয়টো আৰু চিন্ময়টো। মানে গাইজ এনে বহুত সহায় কৰিছে। থেংকছ ভাই, থেংকছ না কি ৰাজু? পাৰি নাযাবা কিন্তু, আৰু চবে ইয়াক সহায় কৰি থাকিবা দেই, আশীৰ্বাদ কৰি থাকিবা, তেতিয়া আমাৰ ভাল লাগি থাকিব। আৰু পিছত নেকি নাই খোৱা, মাল খোৱা নাই, এইবোৰ বেয়া বস্তু নাপাই খাব। আমি ক'ব পাৰিম, মোৰ সখী বুলি ক'ব পাৰিম। আজি থিয়েটাৰ চাবা যাবা, কেনে লাগব? বহুত ভাল লাগব। থিয়েটাৰত আজি বহুত মানুহ। আজি থিয়েটাৰৰ নাটক কি আছে? আজি আছে মৰম বিচাৰি যাওঁ ব'লা। মৰম বিচাৰি যাম, তুমিও যাবা মৰম বিচাৰি। এটা পৰি লৈ আহিবা, পৰি এটা লৈ আহিবা। ইও যাব মৰম বিচাৰি, সিও যাব মৰম বিচাৰি। তো আমিও পাছো যাম মৰম বিচাৰি। মৰম বিচাৰি যাওঁ ব'লা, জুবিন দাই মেইন। তো বলক গাইজ যাই দিয়ক। তো গাইজ এতিয়া ৰাস্তাত যাওঁতে নেটৱৰ্ক যিহেতু আন্ধাৰ হৈছে একদম, তাতে আপোনালোকক লগ পাম। তো চাই দিয়ক না কি ৰাজু? চাই দিয়ক। আমি যাই আছো ধুনীয়া ৰাস্তাত, ছোৱালী দেখা পাই আছো। তো মৰম বিচাৰি যাই আছো, ছোৱালী পালে এটা উঠাই লৈ আহিম, একো নাই। তো আপোনালোকে চাই দিয়ক না কি কৰি গাই আছে একদম। তাতে পাপা কি কৰিব উঠালেগা, পাপা কা পাৰা। তো গাইজ ফাইনেলি আমি আহি পালো থিয়েটাৰ য'ত হ'ব। তো আপোনালোকক দেখা আছে কিমান মানুহ গাইজ, ইমান মানুহ। তো আপোনালোকে দেখি পাগলা হৈ যাব। মই আপোনালোকক দেখা আছো, চাই দিয়ক। আমি গেলাৰীত বহি ললো। তো এন্দেও আছে, চবত ঠিকি ওপৰত, তো এন্দেও আছে। তো আমি গোটাকেইটা একদম ওপৰত, টপ একদম ওপৰত বহি লৈছো গাইজ। তো থিয়েটাৰ চাব আপোনালোকক দেখাইছো। তো গাইজ গেলাৰীত মানুহ ফুলে হৈছে, কিন্তু তাতে চেয়াৰত অলপমান খালী আছে, কিন্তু অলপমান পাছতে একদম ভৰ্তি হৈ যাব। তাৰপিছত আপোনালোকক দেখাইছো। তো গাইজ আমি এনেকে থাকাতে থিয়েটাৰ হৈ গ'ল ষ্টাৰ্ট। তো গাইজ আপোনালোকক মই বেছি দেখাব নোৱাৰিম, তো যিমান পাৰিম সেইখিনি দেখাবলৈ ট্ৰাই কৰিম। তো আমাৰ থিয়েটাৰ বৰ্তমান হৈ গ'ল ষ্টাৰ্ট। তো আপোনালোকে এনজয় কৰক। তো যেখানি বাৰু সেইখন দেখাবলৈ ট্ৰাই কৰিম। তাৰপিছত লগ পাই আছো একদম থিয়েটাৰ শেষ হোৱাৰ পাছত।
তো গাইজ ফাইনেলি হৈ গ'ল আমাৰ থিয়েটাৰখন একদম এণ্ড তো মানুহবিলাক একদম লৰালৰিকে একদম ঘৰত যাব ধৰিছে মানে বহুত ভিৰ হৈছে তো আপোনালোকক ময়ো বাহিৰলৈ ওলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাওকচোন মানুহ কিমান হৈছে দৰ্শক চাক না গাইজ পাৱাৰ অফ নলবেৰিয়া তো গাইজ থিয়েটাৰ চেটাৰ একদম আমাৰ চোৱা চেছ তো মই মোৰ ৰিভিউটো দিছোঁ মানে মোৰ কেনেকৈ লাগিল থিয়েটাৰখন চাই তো গাইজ ইমান ভাল লগা নাই মানে যিহেতু আমি গেলাৰীত বহিছোঁ তো গেলাৰীত বহাতে ইমান হাকাৰ চলি আছে মানে আমি থিয়েটাৰ মই কৈছোঁ না মই আকৌ চোৱাই নাই বুলি ক'ব পাৰি মানে থিয়েটাৰ চাইছোঁ মানে গমেই নাপালোঁ কি ঘটিলে তো গাইজ আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থ'ব না কি গাইজ তো বহুত কষ্ট হৈছে আজি ভিডিঅ'টোত সকলোৱে শ্বেয়াৰ এটা কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই